Hello everyone, কি খবৰ সকলোৰে মোৰ অন্যতম ভগলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো মই একদম পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছো দেখি গম পাইছে আৰু ঘৰত মোৰ বৰ্তমান একো বিশেষ কাম নাই তেনেকুৱা আপোনালোকক দেখাবলৈকে হওক বা নিজে কৰিবলৈ ইমান তেনেকুৱা কাম মই এটা কৰি থকা নাই সেইকাৰণে দিনটো প্ৰায়ভাগ মই পাকঘৰতে থাকো আৰু মইতো ৰাতিপুৱা চাহ নাখাওঁ আৰু এফালে বনাবলৈ লৈছো মই পাস্তা মায়ে চাহ খালে পিছে মই চাহটো নাখাওঁ আৰু এফালেতো আজি বতৰটো অকণমান ভালেই বাৰু ইমান বেছি ৰ'দো দিয়া নাই বৰষুণো নাই কিন্তু দেখিছেনে ব্লাৰ হৈ গৈছে কিন্তু বৰষুণ এজাকো দৰকাৰ আছিলে পথাৰবিলাকত ভালকৈ মাটি ৰুবৰ কাৰণে পানী হোৱা নাই আমাৰো অকণমানকৈ খেতি কৰিবলৈ লৈছে দেখাম আপোনালোকক ন ভৰি ভিডিঅ' শ্বেয়াৰ কৰিম মই আপোনালোকৰ লগত মইতো যাওঁ পথাৰত অলপ সময় থাকোঁ আমনি লাগিলে গুচি আহোঁ খন্তেকী আৰু মোৰ পাস্তা খাই কৰি উঠিলোঁ এতিয়া আকৌ মোৰ মন গৈছে ভাতৰ লগত আজি কচু পিটিকা খাবলৈ বহুত দিন হৈ গ'ল কচু পিটিকা খোৱা নাই আৰু লাষ্ট যেতিয়া খাইছিলোঁ মই ভিডিঅ' এটা দিছিলোঁ আৰু আমাৰ বাৰীখন একেবাৰে ওচৰতে কঠীয়ানী বাৰীখনৰ কিনাৰতে হাবিখন লাগি আছে সেইকাৰণে মা মই যাওঁ ঢেকীয়া কচু আৰু পাওঁ যদি বেতগাজ যদি পাওঁ মানে তেতিয়া লৈ আহিম বুলি ভাবিছোঁ আৰু বেছি ভিতৰলৈ সোমাই যাবলৈ ভয় লাগে সেইকাৰণে মুখৰ পৰাই যি পাওঁ লৈ আহিম আৰু চব পথাৰতে আলি দিলে অকল এইটো আলি আছেগৈ যিটো দিয়া নাই বোকাই সেইটো দি দিলে চেচেই হ'লহেঁতেন এইফালে দি আহিব লাগিছিলে যাই থাকোঁ এতিয়া হাবিলে বুলি আমাৰ যাত্ৰা বাঘ আছে নাখায় বাঘে মোক মই কিন্তু বাঘ ওলালে আৰু চেকুৰিম বাঘটোৱে চেকুৰিলে তোমাক নাখাওঁ বুলি ক'ব নেকি এই চেকুৰিলে মই নাখাওঁ বুলি ক'ব নেকি ন তোমাক নকয়তো এইফালে আমাৰ সাৰথি পিটু আগতে গৈছে কেলে কচু ইয়াত আছে তুমি যদি আগত যাওঁতে যে বাঘে আমাক খাই দিয়ে সেইখন কঠীয়ানী বাৰী এখন বাৰু আমাৰ নহয় আমাৰখন ইফালে আছে তো কঠীয়ানী বাৰীখনতে লগত লাগি আছে আৰু আগতে হাবিখনৰ ভিতৰতে মানে যেতিয়া ইমান বেছি হাবি নাছিলে তেতিয়া আমাৰ খেতি কৰিছিলে হালধি আৰু হেৰি খেতি কৰিছিলে বা হালধি আৰু কি খেতি কৰিছিলে আগতে আমাৰ ইয়াত কিবা কৈ হালধি কচু আদা সেইবিলাক খেতি কৰিছিলে আজিকালি ঘৰতে কৰে পাছফালে মায়ে আৰু এইখিনি মই কচু বুটলিম ধেৰ আছে কচু মই বুটল লৈ ইমান সৰুকৈ কৈছা কোনো নুশুনে তোমাৰ মাতটো মোক বোকা নিচিনাকৈ চিঞৰ বাখৰ কৰিলে ঘৰত যেনেকৈ ঢেকীয়া এইয়া ঢেকীয়া আজি ঢেকীয়া খাম কিহৰ লগত জানো সৰু মাছৰ লগত মাছ আছে যে আৰু এইফালে কচুখিনি কিহৰ লগত বনাবা বিলাহী দি নহৰু আদা তেনেকৈ বইল বনাম ঠিক আছে বনাম বুলি কৈছে ঘৰ গৈ লওঁ মানে পাই লওঁগৈ তাৰপৰাই গম পাম বনাম নে বনাবি হয় আৰু বেতগাজখিনি মুখত নাই ভিতৰত আছে সেইকাৰণে সেইডোখৰত দুজোপামান আছেতো বেতগাজ সেইজোপাও গৈ চাওঁচোন ওচৰলৈ সেই আমাৰ চাওঁচোন দুজোপামান দেখিছোঁ গৈ চাওঁ মোৰ হাতত বনগুটি লাগিলে ৰখি থাকাচোন তুমি ৰখি থকা নাযাবাগে মোক বাঘে টানিলে কি হ'ব মোৰ ভয় লাগে আমাৰ ঘৰত বাঘ আছে ছাগলী পোৱালি খাই দিয়ে আমাৰ ছাগলী পোৱালিটো এবাৰ খাই দিছিলে বাঘে ইয়াত থকা আৰু এইজোপা বেতগাজ আৰু ইয়াত আছে বাঁহ গাজ চব আছে আমাৰ ইয়াত আহিব কাৰোবাৰ খাবলৈ মন গ'লে লৈ যাবহি বেতবাৰী বাঁহ গাজ আৰু বেতগাজ কাঁইতে ফুটিব চাবি আকৌ গুৰিত কাটিবি আকৌ তই ভাল সাহস কৰিছ সৰিফালৰ পৰা বাঘ আহিব কেনি চেকুৰিবি মই চেকুৰিম পলাম মোবাইল ইয়াত দলিয়াম আৰু এইফালে চেকুৰিম ওলাবনে কাৰেণ্টৰ সেইটো ওলালে আকৌ এডাল কোমলডাল সেইডালে নি তই সেই কাৰেণ্টবোৰ তাত চিকুনাই দে চাইডত আমি দুজনী মানুহ আৰু এডাল হ'লে হৈ যাব গৰমত দেখিছেনে ৰাইজ ঘামি মেলি অৱস্থা বেয়া হৈ গৈছে একদম আৰু এতিয়া মায়ে কাটিব বাঁহ গাজ সৰু এটা ল'বা একদম আমি 3টা মানুহে এতিয়া আজি পাপাও গুচি গ'ল কাৰণ ইমান বেছি নালাগে সাপ চাপ সোমাই দিব চাবা আকৌ এই তলতে ঘূৰি থাকাতে হপায় ইয়াৰ ছাইডৰ ডিছবোৰ ফুটেতো বাঁহৰ ৰাইজ মোৰ একদম ভৰিতে জোক এটা লাগিছিলে নহয় চেনেল পাতত লাগিছিলে মানে ভৰিত লাগিব ভালকৈ নাপালে একদম
এনেকৈ দলি মাৰি দিছোঁ চেনেল পাত মই জোক এনেকৈ উৰি গুচি গ'ল ওপৰলৈ ৰাম ৰাম পথাৰত মানুহবোৰে ইমান কষ্ট কেনেকৈ কাম কৰি আছে গৰমত মোক খোৱা বস্তু বিচাৰি আহিয়ে যি গৰম উঠিছে হাবিৰ পৰা চব বস্তু বুটলি আনিলোঁ আজি বেলেগ খৰচ নাই একো আজি কিমান পইচা বাচি গৈছে আমাৰ চব্জিৰ ন চব ফ্ৰীকৈ ওপৰতে পাইছোঁ খাবলৈ 60 টকামান চব্জি 60 টকাহেনে বাঁহগাজটোতে ল'ব আমাৰ 60 টকামান অঁ বাঁহগাজটো আছে নহয় বাঁহগাজটো বাঁহগাজত 50 টকা বাঁহগাজত 50 ঢেকীয়া 10 এই মুঠি 10 টকা 20 টকামান আনিছোঁ আমি তাৰপৰা হেৰি বেতগাজ 70 100 টকামান 30 টকা ল'ব এডালত 10 টকাকৈ ল'ব 100 টকা আজি বচালোঁ মায়ে মই তাৰপৰা আৰু এইফালে কালি পাপাই প্লাম আনি থৈ গৈছিলে মই প্লাম বুলি কওঁতে মনত পৰিছে মই এটা মিনি ব্লগত মানে প্লাম খাওঁতে পটককৈ ভুলতে বগৰী বুলি কৈ পালোঁ মোক বহুতে কমেণ্ট দিছে বগৰী নহয় প্লাম প্লাম নহয় ময়ো জানো প্লাম বুলি মই ভুলতে কৈ পালোঁ এনেকৈ মৰাণ গৈছিলোঁ নেকি মৰাণৰ পৰা এনেকৈ বগৰী লৈ আহিছিলোঁ বুলি কৈ পাইছিলোঁ বহুতে মোক কমেণ্ট কৰিছে প্লাম হয় মইনো কি কৰিম মই ৰিপ্লাই নাই কৰা আৰু সেইকাৰণে একো লাজতে আৰু আজি আমাৰ হাবিৰ পৰা অনা কালেকশ্যন এইখিনি মায়ে কুটা বচা কৰিব তাৰপাছত মই বনাম কচু ভাজিখন এইখিনি মায়ে বনাব চাগে কাৰণ অথনি কৈছিলে নহয় বনাম বুলি মায়ে বনাব বেতগাজ কিহৰ লগত বনাবা বাঁহগাজ কিহৰ লগত বনাবা বাঁহগাজে ৰহদালে বনাম মই বেয়া পাওঁ ৰহদাল গোন্ধাই সঁচাকৈ গোন্ধাই ৰহদাল নাখাওঁ তেতিয়া বাঁহগাজ কিহৰ লগত বনাম বাঁহগাজটো ফ্ৰাই কৰি খাই নাই পোৱা ন বহুত টেষ্টি লাগে নাখাওঁ হেৰি মচুৰ দালিৰ লগত বনাবা কঁঠাল গুটিয়ে মচুৰ দালিয়ে অঁ বাঁহগাজে তাৰপৰা আৰু বেতগাজ বেতগাজ বুট আলু আৰু ঢেকীয়া মাছ ঢেকীয়া মাছে আৰু এইফালে কচু আৰু বিলাহী এইটো মই বনাম স্পেচিয়েল মই বনাম এইখিনি মায়ে এইফালে একেবাৰে কমকৈ ওলালে বেতগাজ বেতগাজ চাৰিডাল আনিছিলোঁ মই হৈ যাব আমি দুজনী মানুহ বেছি পোৱালি নাখায় আৰু মানুহ নাই ঘৰৰ আমি দুজনীহে আছোঁ এতিয়া আৰু মই যে আজিলৈকে কেতিয়াও এই বাঁহগাজৰ ভাজিটো বনাই পোৱা নাই বা দালিও বনাই পোৱা নাই আমাৰ ঘৰত বনাই ৰহৰ দাইল দি মই আকৌ ৰহৰ দাইলটো কিবা এটা গোন্ধ পাওঁ মই সেইকাৰণে ভাল নাপাওঁ খাই ইমান এটা সেইকাৰণে আজি মচুৰ দালি দি বনাম আৰু প্ৰথমতে বইল কৰি লওঁ বনাম মই এইটো মায়ে ভাত বনালে কণী বইল কৰিছে তাৰপাছত আৰু কি আছে দিলে তাৰপাছত ডিম বইল কৰিছে ঢেকীয়া ভাজি বনাবলৈ আছে আৰু কচু ভাজি বনাবলৈ আছে এইটা অলপ চলপ মই অলপ হেল্প কৰি দিওঁ আৰু মাক এতিয়া অকলে একেবাৰে নাই এইফালে হেৰি হৈছে কিবাখিনি চাবলগীয়া হয় অঁ বাঁহগাজৰ দালি কি এটা দি এবাৰ দালি বনাইছা মা তুমি দালিখিনি আৰু উতলিব লাগিব ডাঠ হ'ব লাগিব অলপমান আৰু এইফালে বনিব এতিয়া ঢেকীয়া ভাজি এইখিনি মই কাটি দিছোঁ আৰু বেছি টাইম নাই আৰু আমাৰ খানা ৰেডি হ'বলৈ আৰু খানা হওক জল্দি জল্দি খাম এইফালে মোৰ কচু ৰেডি হ'ব আৰু লাষ্ট আইটেম এইটোৱে বনাবলৈ আছিলে তো পাতত দিবও পাৰি মই কিন্তু এই গৰমৰ কাৰণে পাতত দিয়া নাই আৰু জুই ধৰা নাই আমাৰ সেইকাৰণে মই গেছতে বনাই দিছোঁ এনেকৈ কেৰাহীতে এইফালে হৈছে এইখিনি ঢেকীয়া ভাজি এইখিনি হৈছে বেতগাজ অকণমান হৈছে আৰু এইখিনি হৈছে কচু পিটিকাখিনি মই একদম কেৰাহীখিনি হেতা দি পিটিকা কৰি দিলোঁ আৰু এইফালে হৈছে এইখিনি দালি বাঁহগাজৰ দালি আজি খানাৰ ইমানেই আৰু এইফালে চব ৰেডি কৰি লৈছোঁ মই খানা বাঢ়িবৰ কাৰণে ভাত খাই লওঁ ইমান বেছি গৰম পাকঘৰটোত সোমাই সোমাই অৱস্থা একদম বেয়া হৈ গ'ল কোনোমতে বনাই মেলি হৈছে মাও বহুত হেল্প কৰিলে মই মাক হেল্প কৰিলোঁ আৰু বহুত জমনি কেছ এটা হ'ল আজি বনাওঁতে মই শ্বেয়াৰ কৰি আছোঁ খাই বৈ উঠি আহি লওঁ হা